এজন অসৎ বন্ধুতকৈ এটা বিষাক্ত সাপ বহুত ভাল, কাৰণ সাপটোৱে আপোনাক এবাৰ দংশন কৰিব, কিন্তু সেই অসৎ বন্ধুৱে আপোনাক বাৰে বাৰে দংশন কৰি থাকিব। মিছা কথা কোৱা মানুহবোৰৰ লগত কেতিয়াও বিবাদত লিপ্ত নহবা, কাৰণ সেই মানুহৰ লগত তোমাৰ বিষয়ে এনেকুৱা মিছা কথা কব যি তুমি কল্পনা কৰিব নোৱাৰিবা। সাগৰত বহুত ঢৌ থাকে, কিন্তু চব ঢৌ কিনাৰলৈ আহিব নোৱাৰে। ঠিক তেনেদৰে জীৱনত বহুত বন্ধু হ'ব পাৰে, কিন্তু সকলো বন্ধু মনৰ নিচিনা হ'ব নোৱাৰে। শিক্ষিত ব্যক্তি অহংকাৰী হ'ব পাৰে, কিন্তু জ্ঞানী ব্যক্তি কেতিয়াও অহংকাৰী হ'ব নোৱাৰে, কিয়নো অহংকাৰী ব্যক্তি কেতিয়াও জ্ঞানী নহয়। জীৱনত এই 5টা বস্তু বিচাৰি পোৱা কঠিন: নিজৰ মন পছন্দ এটা মানুহ, সুন্দৰ এটা মন, দুখৰ ভাগিদাৰ, নিস্বাৰ্থ ভালপোৱা আৰু বিশ্বাসী মানুহ। আচলতে পৃথিৱীত কোনেও ব্যস্ত নহয়। যিয়ে আপোনাক ব্যস্ততা দেখুৱাই সময় দিব নিবিচাৰে, বুজি ল'ব তাৰ কাষত আপুনি মূল্যহীন। মনৰ কষ্ট আৰু চকুৰ পানী কাকো দেখুৱাব নাযাবা। জীৱন সুখৰ নহলেও কাকো কবলৈ নাযাবা। কাৰণ কষ্ট চবেই দিব পাৰে, কিন্তু কষ্টৰ ভাগ কোনেও ল'ব নোৱাৰে। যিটো মানুহক তুমি হেৰুৱাব ভয় কৰিবা, এদিন সেই মানুহটোৱে হঠাৎ হেৰাই থাকিব। লেতেৰা মনৰ মানুহবোৰেই ভালপোৱাৰ ৰাজ্যত ৰাজত্ব কৰি ফুৰে, আৰু সঁচা ভালপোৱা মানুহবোৰ অৱহেলাৰ ভিতৰত হেৰাই যায়। ভালপোৱা 4টা আখৰৰ শব্দ, কিন্তু তাক বজাই ৰাখিবলৈ বিশ্বাস, সন্মান আৰু ভৰসাৰ প্ৰয়োজন। ভালপোৱাৰ কাৰণে আপোনাৰ ৰোমান্টিক কথা শিকিব নালাগে। যিয়ে আপোনাক ভাল পাব, আপোনাৰ প্ৰতিটো কথাই তাৰ ভাল লাগিব। মুখৰ ভাষা যেতিয়া বন্ধ হৈ যায়, তেতিয়া চকুৰ পানীয়ে কথা কয়, আৰু চকুৰ পানী যেতিয়া শুকাই যায়, তেতিয়া কলিজাও ভাঙি যায়, আৰু কলিজা যেতিয়া ভাঙি যায়, তেতিয়া জীয়াই থকাৰ ইচ্ছাও বিষাদত পৰিণত হৈ যায়। সম্পৰ্ক তেজৰ বন্ধন নহয়, অনুভূতিৰ বন্ধনেৰে তৈয়াৰ হয়। য'ত অনুভূতিৰ বন্ধন থাকে, সেইখিনিত পৰো আপোন হয়। আৰু য'ত অনুভূতিৰ বন্ধন নাথাকে, সেইখিনিত আপোন মানুহবোৰো পৰ হৈ যায়। বৰষুণ শেষ হৈ গলে ছাতি হাতত থাকিলে যেনেদৰে বিৰক্ত লাগে, ঠিক তেনেদৰে কিছুমান মানুহৰ কাষত সিহঁতৰ স্বাৰ্থ শেষ হৈ গলে বাকী চবকে বিৰক্ত লাগে। শিক্ষাই মানুহক আলোকিত কৰে, আবেগে মানুহক বেয়া কৰে, আৰু বিবেকে মানুহক বচায়। আনন্দ মানুহক হহুৱাই, ধৈৰ্যই মানুহক উন্নত কৰে, আৰু মিথ্যাবাদীয়ে মানুহক ধ্বংস কৰে। ভালপোৱা কি যিসকলে নাজানে, সিহঁতৰ কাষত টাইম পাছ। যিসকলে এইটোক লৈ খেল খেলে, সিহঁতৰ কাষত গেম। আৰু যিসকলৰ নাই, সিহঁতৰ কাষত সপোন। আৰু যিসকলে এইটো বুজি পায়, সিহঁতৰ কাষত জীৱন। আৰু যিসকলে এইটোক হেৰাই পেলায়, সিহঁতৰ কাষত দুখন সাগৰ। যাৰ লগত কথা পতাৰ অভ্যাসত পৰিণত হয়, তাৰ লগত এদিন কথা নাপাতিলে মন বেয়া হৈ যায়। মন ভঙাৰ শব্দ নহয় বুলিয়েই সকলোৱে এই মনৰ দুখ অনুভৱ কৰিব নোৱাৰে। ছোৱালীবোৰৰ হাঁহি বহুত সুন্দৰ হয়, কাৰণ সিহঁতে মনৰ পৰা সুখী নহলে নাহাঁহে। আৰু ল'ৰাবোৰৰ কন্দা বহুত দুখৰ হয়, কাৰণ সিহঁতে বেছি কষ্ট নাপালে নেকান্দে। যি সম্পৰ্কত সন্মান নাই, সেই সম্পৰ্কৰ দৰকাৰো নাই।